নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ লগত এই ব্লাউজটোৰ কাটিং আৰু ষ্টিচিঙৰ ভিডিঅ'টো শ্বেয়াৰ কৰিমগৈ। এই ব্লাউজটো মই কেনেকৈ কাটিং কৰিলোঁ আৰু এই পতি লগোৱাখিনি ইয়াৰ বেক ডিজাইনৰ বেক নেক আৰু ইয়াত হাতত পাইপিং লগোৱা হৈছে। এইটো ব্লাউজটো সম্পূৰ্ণ আপোনালোকৰ লগত শ্বেয়াৰ কৰিমগৈ আৰু শেষত মই এই ব্লাউজটো পিন্ধিও দেখামগৈ। আপোনালোক জনাবচোন ব্লাউজটো কেনেকুৱা হৈছে। প্ৰথমে আমি লাইনিং কাপোৰটো লৈ ল'ম। লাইনিং কাপোৰটো সমানকৈ ডাবল ফোল্ড কৰিব, তাৰপিছত বন্ধ ছাইডটো নিজৰ ছাইডে ৰাখিব আৰু বন্ধ ছাইডৰ পৰা আমি ব্লাউজৰ লেন্থটো ল'মগৈ। নৰ্মেল ব্লাউজত আমি সদায় 15 ইঞ্চি ৰাখোঁগৈ। যদি কোনোবা ওখ হয় তেতিয়াহে তেওঁ যদি কয় আমাক ব্লাউজটো আৰু অকণমান দীঘলকৈ লাগে তেতিয়াহ'লে আমি লেন্থটো বঢ়াওঁ, নহ'লে এনেই নৰ্মেল ব্লাউজত সদায় 15 ইঞ্চি ৰাখিব। তাৰপিছত আমি শ্ব'ল্ডাৰটো 5.5 ৰাখিছোঁ। 5.5 ডট এটা দি পিনি লাইন এটা এনেকৈ ড্ৰ' কৰি ল'লোঁ। তাৰপিছত আৰ্ম হ'লটো 6 পইণ্টতকৈ 2 পইণ্ট কম, মানে 5.7 মান বা 8 মান এনেকৈ ৰাখিব পৰা হয়। আমি এইটো আৰ্ম হ'লটো সেনেকৈ চিন দিলোঁ। এতিয়া আমি চেষ্টৰ মেজাৰমেণ্ট ল'মগৈ। যিহেতু 36 চাইজৰ চিলাইছোঁ সেইকাৰণে তাক 4 ডিভাইড কৰিমগৈ, তেতিয়া 9 পাম আৰু 2 ইঞ্চ এক্সট্ৰা তাত এনেকৈ ডট এটা দিলোঁ। তাৰপিছত এই ডটখিনি আমি এনেকৈ লাইন ড্ৰ' কৰি ল'মগৈ। এতিয়া এই ওপৰৰ আমাৰ যিমানত আমি লাইন ড্ৰ' কৰিছিলোঁ সেই তাৰ মেজাৰমেণ্ট কৰি পিনি 1/2 ইঞ্চ কমত এনেকৈ ডট এটা দি পিনি লাইনটো ড্ৰ' কৰি লৈছোঁ। তলৰ মেজাৰমেণ্ট আমি লৈ থকা নাই, এইটো আমাৰ যেতিয়া আমি ফিনিচিং কৰিমগৈ তেতিয়া আমি মেজাৰমেণ্ট লৈ ল'মগৈ। এতিয়া আমাৰ ডিপটো আমি নেক ডিপটো আমি 2.5 ৰাখিছোঁ আৰু তলৰ পৰা আমি 4 ইঞ্চ ৰাখিমগৈ। যিহেতু মই ডিপ কাট পিন্ধি ভাল পাওঁ সেইকাৰণে এনেকৈ ৰাখিছোঁ। আপোনালোক নিজৰ পিন্ধা একৰ্ডিং এনেকৈ চিন দি ল'বগৈ। তাৰপিছত 3.5 ইঞ্চিত মই এনেকৈ ডট এটা দিছোঁ আৰু এই ডটটো আৰু ওপৰ ডটটো দুইটা আমি স্কেলেৰে এনেকৈ লাইন ড্ৰ' কৰি ল'মগৈ। এতিয়া আমি ডিঙি শ্বেপটো আঁকিমগৈ। ডিঙি শ্বেপটো মই এনেকৈ ভিডিঅ'ত দেখুওৱাৰ দৰে আপোনালোক এনেকৈ আঁকিব। এনেকৈ কৰি পিনি ভিতৰলৈ ভৰাই আকৌ এই তলৰ পৰা এনেকৈ লৈ যাবগৈ। এয়া মই আপোনালোকক আকৌ এবাৰ মেজাৰমেণ্ট হিচাপে বুজাই দিওঁগৈ। এয়া চুকটোৰ পৰা যে এনেকৈ 1 ইঞ্চমান গেপ কৰি পিনি আকৌ এই ওপৰৰ এনেকৈ লাইনটো ড্ৰ' কৰিব ন। তাৰপিছত ইয়াৰ ওপৰ লাইনৰ গেপটো মই সেইটো আপোনালোকক মেজাৰমেণ্ট কৰি দেখাই দিছোঁ। এইটো 1.5 মান আছে, সিমানৰ পৰা আকৌ এনেকৈ লাইনটো এনেকৈ লৈ যাবগৈ। যদি মোৰ নিচিনাকৈ যদি ডিঙি শ্বেপটো ড্ৰ' কৰিব বিচাৰে তেতিয়া এনেকৈ কৰিব। যদি আপোনালোক এনেই চিম্পল ইউ ৰাখোঁ বুলি ক'লে ইউ ৰাখিব পাৰে। তাৰপিছত আৰ্ম হ'লৰ চাইজটো আমি 1 ইঞ্চিত চিন এটা দি পিনি এনেকৈ আৰ্ম হ'লটো ড্ৰ' কৰি লৈছোঁ। এতিয়া আমাৰ বেক চাইডটো অলমষ্ট ড্ৰ' কৰি হৈ গ'লগৈ। অকল আমাৰ যিহেতু ডিপ নেক হয় সেইকাৰণে আমি ডিঙি চাইডৰ পৰা 1/2 ইঞ্চ এনেকৈ ডাউন কৰিমগৈ। মই ইয়াৰ মেজাৰমেণ্ট লৈ থকা নাই, আপোনালোক মেজাৰমেণ্ট কৰি পিনি এনেকৈ চিন দিব। এতিয়া আমি এই চিনে চিনে এইখিনি কাটি ল'মগৈ, আমাৰ বেক পাৰ্টটো কাটি ল'মগৈ। দেখিছেনে ডিঙি শ্বেপটো কিমান ধুনীয়াকৈ ওলাই গ'লগৈ। এতিয়া আমাৰ ফ্ৰণ্ট পাৰ্টৰ কাটিং কৰিমগৈ। ফ্ৰণ্ট পাৰ্টটো কাটিং কৰিবৰ কাৰণে আমি লাইনিঙৰ টুকুৰাটো লৈছোঁ, তাত বেক পাৰ্টটো এনেকৈ ধুনীয়াকৈ পাৰি পিনি আৰ্ম হ'লটো A to Z ছেম আঁকিছোঁ। অকল ছাইডৰ পৰা 1 ইঞ্চ আৰু তলৰ পৰা 2.5 ইঞ্চ আৰু একেবাৰে তলৰ পৰা আমি 1 ইঞ্চত মানে চিন দি পিনি ডাঙৰকৈ ৰাখিমগৈ। ফ্ৰণ্ট পাৰ্টটো আমাৰ অকণমান ডাঙৰকৈ ৰাখিবলগীয়া হয় বেক পাৰ্টতকৈ, কাৰণ আমাৰ টিকেনটো দিওঁতে আমাৰ কাপোৰ লাগে। এয়া দেখিছেনে, তলৰ পৰা আমি 1 ইঞ্চ, ছাইডৰ পৰা 1 ইঞ্চ আৰু এনেকৈ এই কিনাৰৰ পৰা 2.5 ইঞ্চত মানে 2.5 ইঞ্চ বহলমানত আমি চিন দি পিনি বেক পাৰ্টটো এনেকৈ বহুৱাই লৈ ফ্ৰণ্ট পাৰ্টটো আঁকি ল'লোঁ। এতিয়া বেক পাৰ্টৰ নেকটো মই 8 ৰাখিমগৈ। আপোনালোক 8 যদিহে ডিপ পিন্ধি ভাল পায় তেতিয়াহে 8 ৰাখিব,
নহ'লে আপোনালোক কমকৈ ৰাখিব 7 বা 6.5 এনেকৈ ৰাখিব পাৰে মই যিহেতু ডিপ নেক পিন্ধি ভাল পাওঁ সেইকাৰণে মই 8 ৰাখিছোঁ আৰু তলৰ পৰা এনেকৈ লাইনটো সমান কৰি ল'লোঁ আৰু ওপৰৰ পৰা এনেকৈ লাইন এটা ড্ৰ কৰি পিনি বক্সৰ নিচিনা শেপ কৰি লৈছোঁ এতিয়া আমি ইয়াত সুইট হাৰ্ট নেকটো আঁকিমগৈ সুইট হাৰ্ট নেকটো আঁকিবৰ কাৰণে আপোনালোক এই চুকটোৰ পৰা এনেকৈ কৰি 2 ইঞ্চত এনেকৈ লাইন এটা ড্ৰ কৰিব তাৰপিছত য'ত আমি লাইন ড্ৰ কৰিছোঁ তাৰ পৰা আমি 1 ইঞ্চত লাইন এটা ড্ৰ কৰিম মানে ডট এটা দিমগৈ সেই ডটটোৰ পৰা এনেকৈ ওপৰলৈ লাইনটো লৈ যাব তাৰপিছত ইয়াৰ পৰা আমি এনেকৈ ভিডিঅ'ত দেখুৱাৰ দৰে আপোনালোক এনেকৈ কৰি পিনি এই ডটটো যে দিছিলোঁ এই তাত আমি এনেকৈ মিলাই দিব আনি লৈ লাইনটো মিলাই দিব তেতিয়া আপোনালোক মই শিকোৱাৰ দৰে আপোনালোক দি চাবচোন আপোনালোকৰ সুইট হাৰ্ট নেকটো কিমান ধুনীয়াকৈ কাটিং হ'বগৈ তাৰপিছত এতিয়া আমি প্ৰিন্সেছ কাটৰ জোখটো দিছোঁ আমাৰ বাছ পইণ্টটো যিহেতু 10.5 থাকে আমি 10.5ত ডট এটা দি পিনি আমাৰ ইয়াৰ ফালৰ পৰা বুকুৰ ফালৰ পৰা আমি 3.5 আৰু তলত আমি 3 ইঞ্চত এনেকৈ চিন এটা দিছোঁ এতিয়া এই 3.5ৰ যোনটো চিন দিছিলোঁ আৰু তলৰ যোনটো 3 ইঞ্চ এনেকৈ লাইন ড্ৰ কৰিলোঁ আৰু ইয়াৰ পৰা আমি এনেকৈ আৰ্ম হোলৰ চাইডে এনেকৈ লাইন এটা ড্ৰ কৰি দিমগৈ তাৰপিছত ইয়াত আমি 2 ইঞ্চত চিন এটা দিছোঁ 2 ইঞ্চত চিন এটা দি পিনি ওপৰ ফালেও আমি 2 ইঞ্চত এনেকৈ চিন এটা দি পিনি এইটো আমাৰ প্ৰিন্সেছ কাটটো আমি এনেকৈ কৰি পিনি ড্ৰ কৰি ল'ব মই ভিডিঅ'ত দেখুৱাৰ দৰে আপোনালোক ড্ৰ কৰি ল'ব এতিয়া এই যিটো আমি এক্সট্ৰাকৈ যে বহাই লৈছিলোঁ যেতিয়া আমি এই প্ৰিন্সেছ কাটটো দিমগৈ তেতিয়া এইখিনিতো আমাৰ বাঢ়ি থাকিব সেইকাৰণে এইখিনিয়ে আমি কাটি অঁতৰাই ল'মগৈ এইফালৰ পৰা দেখিছেনে আমাৰ বেক পাৰ্টটো য'লৈকে আছিলে তালৈকে আমি এনেকৈ চিন দিছিলোঁ ন সিমানলৈকে এনেকৈ বেকাকৈ লাইন আঁচ টানিব আৰু এইটো ছাইডৰ পৰা এনেকৈ বেকাকৈ আঁচ এটা টানি পিনি এইটো দেখিছেনে যেতিয়া আমি এনেকৈ টিকেন মানে প্ৰিন্সেছ কাটটো যেতিয়া আমি চিলাম তেতিয়া আমাৰ বস্তুটো সমান হৈ যাব এই লাইনটো যিটো ড্ৰ কৰিছোঁ এইখিনি আমি এতিয়া কাটি অঁতৰাই দিব লাগিব এতিয়া আমি যিটো এইটো লাইন ড্ৰ কৰিছোঁ এইটো আমি এনেকৈ কাটি অঁতৰাই দিমগৈ এয়া আমাৰ হৈ গ'লগৈ সেয়া ভিডিঅ'টো স্কিপ হৈ থাকিলে এই চিনে চিনে এনেকৈ কাটি ল'লে হৈ যাব মই এনেইতো অলমষ্ট পূৰা দেখালোঁ আপোনালোকক কেনেকৈ কাটিব লাগে আৰু এতিয়া আমি যিটো আমাৰ ব্লাউজৰ পিচ আছিলে তাৰপৰা আমি পটিটো কাটি ল'লোঁ পটিটো কটাৰ পিছত এতিয়া আমি কাপোৰটো সমানকৈ এনেকৈ পাৰি লৈছোঁ পাৰাৰ পিছত আমাৰ যিটো বেক পাৰ্টটো আছে বেক পাৰ্টটো আমাৰ বন্ধ ছাইড আছিলে সেইকাৰণে মেইন কাপোৰটোতো আমি লাইনিং কাপোৰটো এনেকৈ বহাইছোঁ যোনটো ছাইডে বন্ধ ছাইড আছে সেইটো ছাইডে আমি এনেকৈ দি পিনি বেক পাৰ্টটো বহাইছোঁ তাৰপিছত তাৰ ছাইডতে আমি এনেকৈ আমাৰ ফ্ৰণ্ট পাৰ্টটো বহাইছোঁ এয়া দেখিছে এনেকৈ বহাই ল'ব তাৰপিছত বাকী কাপোৰত আমি হাতটো উলিয়ামগৈ এতিয়া এইখিনি আমি অকণমান এক্সট্ৰাকৈ ৰাখি পিনি কাটি ল'ম কাৰণ আমাৰ যি লাইনিংটো কটা হয় লাইনিঙৰ একদম সমানে সমানে আমাৰ মেইন কাপোৰটো কাটিব নালাগে সেইটো অকণমান ডাঙৰকৈ ৰাখিব লাগে কি চিলাওঁতে নহ'লে অকণমান অসুবিধা হয় একেবাৰে সমান থাকিলে অকণমান ডাঙৰকৈ থাকিলে আমি চিলাবলৈ ইমান অসুবিধা নহয় এয়া মই এনেকৈ ডাঙৰকৈ ৰাখি লৈছোঁ এতিয়া আমাৰ ফ্ৰণ্ট পাৰ্ট বেক পাৰ্ট দুইটাই কটা হৈ গ'লগৈ এতিয়া আমি স্লিপছৰ কাটিং কৰিমগৈ স্লিপছৰ কাটিং কৰিবৰ কাৰণে আমি কাপোৰটো সদায় 4 ফ'ল্ড কৰিব লাগে 4 ফ'ল্ড কৰাৰ পিছত মেজাৰমেণ্টটো কৰি ল'মগৈ মই যিহেতু 9.5 ৰাখিম সেইকাৰণে 10.5ত চিন দি লৈছোঁ চিন দি পিনি এতিয়া আমাৰ কাপোৰটো জুখি ল'মগৈ কিমান বহল আছে 9.5 আমাক লাগে কাপোৰটো 9.5 আছে আৰু যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি কাটি অঁতৰাই লৈছোঁ আৰু যোনটো ছাইডে আমাৰ অ'পেন ছাইড হ'ব সেইফালৰ পৰা আমি 3.5 ইঞ্চ ডাউন কৰি পিনি 2 ইঞ্চ এনেকৈ চিন দি পিনি এনেকৈ হাতৰ শ্বেপটো ড্ৰ কৰি ল'মগৈ আৰু মোৰ মহৰিটো 5.5 আছিলে আৰু 2 ইঞ্চ এক্সট্ৰা চিন দি পিনি মই এনেকৈ স্লিপছটো ড্ৰ কৰি ল'লোঁ এয়া আমাৰ স্লিপছটো কাটিং কৰা হৈ গ'লগৈ এতিয়া আমি চিলাবলৈ ল'মগৈ আমি যেনেকৈ ব্ৰা কাৰ্ডটো আমি মুখামুখিকৈ এনেকৈ মিল ল'ব লাগে সেনেকৈ প্ৰিন্সেছ কাটটো মুখামুখিকৈ এনেকৈ মিল ল'ব লাগে নহ'লে কেতিয়াবা এটা ছাইডে আমাৰ এনেকৈ একেটা ছাইডেই চিলনি হৈ যায়গৈ সেইকাৰণে সদায় আপোনালোক এনেকৈ মুখামুখিকৈ মিলি ল'ব মেলি লৈ এনেকৈ আধা ইঞ্চ গেপিঙত মই চিলালোঁ তাৰপিছত এনেকৈ চাপ চিলাই দি লৈছোঁ চাপ চিলাই দিয়াৰ পিছত ইয়াৰ দাঁতিয়ে দাঁতিয়ে আমি চিলাই যামগৈ একেবাৰে দাঁতিয়ে দাঁতিয়ে এনেকৈ
চিলাই যামগে আমি লাইনিং কাপোৰ আৰু মেইন কাপোৰৰ সৈতে। এয়া আমাৰ চিলাই হৈ গ'ল আৰু যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি কাটি আঁতৰাই দিমগে। সেম এইটো নিচিনা আমাৰ সেকেন্ড পাৰ্টটো আমি এনেকৈ চিলাই লমগে। এয়া আমাৰ এইটো পাৰ্টটো আমি চিলাই ললো। চিলাই লোৱাৰ পিছত দুইটা পাৰ্ট আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া আমি প্ৰিন্সেছ কাটটো চিলনি কৰিমগে। প্ৰিন্সেছ কাটটো চিলোৱা কৰা এটা টেকনিক থাকে। এইটো চক এনেকৈ আমি ইয়াৰ পৰা এনেকৈ কৰি প্ৰথমে সিধা সিধাকৈ চিলনি এটা দি লমগে। তেতিয়া মানে কাপোৰটো ফোল্ড কৰি চিলাবলৈ ভাল হয়। এয়া দেখিছেনে, সিধাকৈ চিলনি এটা দি লৈছোঁ। তাৰপিছত এতিয়া যিটো চিন আছিলে সেই চিনটো এনেকৈ সমান কৰি পিনি আমি এডোখৰত এনেকৈ গাঁঠি চিলাই দি পিনি ইয়াক এনেকৈ ফোল্ড কৰি পিনি ইয়াৰ পৰা চিনে চিনে আমি এনেকৈ চিলাই যামগে। প্ৰিন্সেছ কাটটো আমি কেইবাটাও পদ্ধতিয়ে চিলাব পাৰোঁ। আমি পাইপিং লগাবলৈ হ'লে আমি ইয়াক কাটি পিনি চিলাব লাগে আৰু এনেকৈও চিলালেও আমাৰ প্ৰিন্সেছ কাটটো ধুনীয়াকৈ হয়গে। কেইবাটাও পদ্ধতি আমি প্ৰিন্সেছ কাটটো চিলাব পাৰোঁ। এয়া আমাৰ চিলাই হৈ গ'লগে। দুইটা পাৰ্টটো মই এনেকৈ প্ৰিন্সেছ কাটটো চিলাই ল'লোগে। এতিয়া আমি আগফালে হুক কাজৰ কাপোৰটো লগাই ল'লোঁ। হুক কাজৰ কাপোৰ লগোৱা ভিডিঅ'টো নাই দিয়া, মই বেলেগ ভিডিঅ'ত দি থোৱা আছে, আপোনালোক চাই ল'ব। এতিয়া ইয়াত মই কাট লগামগে। পটি ডিজাইনটো কৰিবলৈ আছে যিহেতু ফ্ৰণ্ট নেকত, সেইকাৰণে এনেকৈ আমি কাট লগাইছোঁ আৰু অৰেঞ্জ কালাৰ পাইপিঙৰ কাপোৰ লগাইছোঁ। মোৰ পটিটোত অৰেঞ্জ কালাৰ ফ্লাৱাৰ আছে, সেইকাৰণে অৰেঞ্জ কালাৰৰ পাইপিং লগাইছোঁ। কোনোবাই যদি পাইপিং লগাব নাজানে তেতিয়াহ'লে মোৰ ভিডিঅ'ত পাইপিং কেনেকৈ ভালকৈ মানে পাৰফেক্টকৈ লগাব পাৰি মই ভিডিঅ' দি থোৱা আছে, আপোনালোক চাই লৈ পাইপিংটো লগাব পাৰিব। বেক সাইডটো আমি এনেকৈ ধুনীয়াকৈ ফোল্ড কৰি পিনি এইখিনি কাপোৰ এনেকৈ সুমুৱাই লৈ ধুনীয়াকৈ আমি ইয়াত চিলাই ল'মগে। বাকী থকা অংশ আমি এনেকৈ ফোল্ড কৰি পিনি চিলাই ল'ম। টু পইণ্ট মান এনেকৈ ফোল্ড কৰি পিনি চিলাই ল'লে হৈ যাব। যিহেতু আমি পটিটো ইয়াত চিলামগে সেইকাৰণে আমি এইটো এনেকৈ ফোল্ড কৰি পিনি চিলাই লৈছোঁ। এতিয়া আমি পটিটো ল'মগে। তাৰ আগতে ইয়াত চিন দি ল'মগে। 2.5 ইঞ্চত মই এনেকৈ চিন দি গৈছোঁ। পটিটো মানে কিমানলৈকে মই লগাম সেইকাৰণে চিন দি লৈছোঁ। এইটো মই 2.5 ইঞ্চত লগাইছোঁ। আপোনালোক নিজৰ ইচ্ছা অনুযায়ী লগাব পাৰে, কোনোবাই 3 ইঞ্চতো লগাব পাৰে, 2.5 ইঞ্চতো লগাব পাৰে। এই পটিটোত দেখিছেনে, পটিটোত মই এনেকৈ পাইপিং লগাই লৈছোঁ। মই ভিডিঅ'টো আপোনালোকক জুম কৰি অকণমান দেখাইছোঁ। এয়া চাওক মই কেনেকৈ পটিটো লগাই গৈছোঁ। এয়া চিনে চিনে মই পটিটো এনেকৈ কৰি পিনি চিনৰ ওপৰতে এনেকৈ পটিটো থৈ পিনি একেবাৰে দাঁতিয়ে দাঁতিয়ে এনেকৈ চিলাই কৰি গৈছোঁ। এতিয়া আমি এইটো চাইডৰখিনি যিখিনি আছে এইটো আমি এনেকৈ ফোল্ড কৰি পিনি পটিখিনি এনেকৈ সুমুৱাই লৈ ফিনিচিং কৰি চিলাই যামগে আৰু এক্সট্ৰা পটিখিনি আমি এনেকৈ কাট কৰি উলিয়াই দিমগে। ইয়াত আমাৰ দুটামান কুচ বহে, নহ'লে বস্তুটো নিমিলে। এনেকৈ আমি দুটামান কুচ দি পিনি এডোখৰত যিটো আমাৰ এনেকৈ বেকাকৈ যিটো গৈছে সেইডোখৰত আমাৰ অকণমান কুচ বহে, সেয়া দি পিনি এনেকৈ আমি ফোল্ড কৰি পিনি ধুনীয়াকৈ চিলাই যামগে। এয়া এটা চাইডে আমাৰ পটিটো লগাই হৈ গ'লগে। ইটো চাইডৰ পটিটো আমি সেম এনেকৈ লগাই ল'মগে। দেখিছেনে কিমান ইজি হয়। আপোনালোকো যদি ট্ৰাই কৰে লগাব পাৰিব। এনেকৈ পটি আজিকালি খুব ট্ৰেণ্ডত চলিছে এইটো পটি লগোৱা। আৰু বেক নেকটো মই ৰেডি কৰি লৈছোঁ পাইপিং লগাই, তাৰপিছত টিকেন দি পিনি তলত পাতলি খুৱাই লৈছোঁ। এতিয়া আমি বেক পাৰ্টটোৰ লগত ফ্ৰণ্ট পাৰ্টটো জইন কৰিমগে, সেইকাৰণে আমি ইয়াত এনেকৈ বেক পাৰ্টটোৰ ওপৰত ফ্ৰণ্ট পাৰ্টটো দি লৈছোঁ। দি লৈ ইয়াত চিন লগাই ল'মগে। ডিঙি চাইডে আমি 1 ইঞ্চ আৰু আৰ্ম হোলৰ চাইডে 0.5 ইঞ্চত চিন দি পিনি এনেকৈ লাইন এটা ড্ৰ কৰিছোঁ। লাইনটো ড্ৰ কৰি পিনি এই লাইনৰ ওপৰতে চিলাই যামগে। বাউসীত সদায় আপোনালোক গাঁঠি চিলাই দিব আৰু বাউসীত সদায় 2-3টাকৈ চিলনি মাৰিব। কেতিয়াও এটা চিলনি মাৰি পিনি বাউসী নাৰাখে, 2-3টাকৈ এনেকৈ চিলনি দিব লাগে।
এয়া হৈ গ'লগে মই আমাৰ দুইটা সাইডে বাউখি জয়েন কৰি ললো এতিয়া আমাৰ হুকৰ কাপোৰ যোনটো সাইডে থাকে হেতু আমাৰ ইটো সাইডে তুলি পিনি ব্লাউজটো সমানকে পাৰি লৈছো পাৰি লৈ পিনি যেহেতু 36 সাইজৰ হয় 36 টো দুভাগ কৰিলে আমি 18 পামগে এতিয়া 18ত এনেকে চিন দিমগে কাপোৰটো ব্লাউজটো হদাই ইকুৱেল কে থব এনেকে সমান কৰি ল'ব সমান কৰি পিনি দুইটা সাইডে আমাৰ কাপোৰ যাতে সমানকে থাকে হেনেকে থৈ পিনি আমি 18ত এনেকে চিন দিমগে এতিয়া এই যিখিনি বাকি থকা অংশটো আমি জুখি চাই লমগে দুইটা সাইডে ইকুৱেল কে আছে নাই এয়া মোৰ ইকুৱেল কে আছে দুইটা সাইডে আৰু তলৰ ওয়েষ্টটো মোৰ 30 আছিল হে 30 ক দুভাগ কৰিলে মই 15 পালো 15ত এনেকে চিন দি লৈছো এয়া এতিয়া তলৰ চিনটো ওপৰ চিনটো দুইটা আমি এনেকে লাইন এটা ড্ৰ কৰি লমগে এইটো মোৰ এতিয়া 36 সাইজৰ ব্লাউজ হ'ব এই 36 সাইজৰ ব্লাউজটো আমি 38 কৰিব পাৰিমগে দুইটা সাইডে লাইন ড্ৰ কৰি ললো এতিয়া এই ব্লাউজটো 36 সাইজৰ ব্লাউজটো আমি 38 কৰিমগে প্ৰিন্সেছ কাটত বিশেষ একো প্ৰবলেম নাথাকে আমি 36 টো আমি 38 কৰিব পাৰো 34 ও কৰিব পাৰো একো প্ৰবলেম নাই এয়া দেখিছেনে এটো 38ত আমি এনেকে লৈ পিনি দুভাগ কৰি লৈছো ফিটাটো তেতিয়া আমি 19 পাম 38ক আমি দুভাগ কৰিলে 19 পাম 19ত আমি এনেকে চিন দি লৈছো আৰু তলৰটো ওয়েষ্টটো যদি 32 থাকে 32ক আমি এনেকে দুভাগ কৰিমগে তেতিয়া আমি 16 পাম আপোনালোক ডাইৰেক্ট যদি লয় ডাইৰেক্ট ল'ব পাৰে নহলে ফিটাটো এনেকে টু ফল্ড কৰিলে আপোনালোক এনেকে ওলাই যাব এয়া 16 এতিয়া মই তলটো 16ত চিন দি লৈছো এতিয়া ওপৰৰ চিনটো আৰু তলৰ চিনটো এনেকে মিলাই লমগে এতিয়া এয়া দেখিছেনে এইটো মোৰ হৈ গল 36 আৰু সেকেন্ড সিলাইটো হৈ গল মোৰ 38 সেম মই হেনেকে বেক সাইডটো চিন দি লমগে যেহেতু মই 36ৰ সিলাইছো হেকানে এটা চিনে দিছো মই আপোনালোকক বুজাবৰ কাৰণে ফ্ৰন্ট পাৰ্টত এনেকে দুটা চিন দি পিনি দেখাই দিছিলো এতিয়া আমি তলৰ পৰা লাইন দুটা ধুনিয়াকে মিলাকে এনেকে দি পিনি ওপৰলৈকে চিলনি এটা মাৰি লমগে এটো ৰাফ সিলাই কৰা হয়গে যেটো আমাৰ অকমান কাপোৰবোৰ বাহি মেলি থাকে হেকিনি কাটি মেলি সমান কৰি ল'ব লাগে এনেকে সিলাই ল'ব সিলাই লোৱাৰ পিছত ব্লাউজটো এনেকে আপোনালোক ঘূৰাই চাব যদি কাপোৰ এনেকে বাহি থাকে এয়া মই ভিডিওটো জুম কৰি দিছো দেখিছেনে এয়া মোৰ অকমান এটো সাইডে বাহি আছে এইখিনি কাপোৰ আমি এনেকে কাটি অতৰাই লম আৰু এইফালেও দেখিছেনে কাপোৰটো আমাৰ এনেকে তেৰা বেকা আছে এইখিনিও আমি কাটি সমান কৰি লমগে দুইটা সাইডে আমি হেনেকে সেম কৰি লৈছো হাতখনত মই কাপোৰ নাই লগোৱা পাইপিং লগাইছো এয়া হাতখন মই হেনেকে সেম পদ্ধতি এনেকে ইয়াত মোৰ ব্লাউজত খুৱাই লৈছো হাত কেনেকে লগাই তাৰ বেলেগকে ভিডিও বনামগে ইয়াত বেছি লং হৈ গৈছে ভিডিওটো এতিয়া তলৰ পৰা আমি এনেকে সিলাই আহি পিনি হাতৰ যেটো মেজাৰমেন্ট আছিল মোৰ 5.3 আছিল হেনে হেমানত মই চিনটো দি পিনি এটো এনেকে সমানকে চিনটো লৈ গৈছো সিলাই কৰি গৈছো তাৰ পিছত ইয়াত এনেকে গাঠি সিলাই দিছো এয়া মোৰ ব্লাউজ অলমোস্ট কমপ্লিট হলগে এতিয়া যিখিনি হাতৰ সাইডেও কাপোৰটো যিখিনি আমাৰ বাহি থাকে হেখিনি আমি কাটি অতৰাই দিমগে সমান কৰি দিম এয়া মোৰ হাতখনো খুৱাই হৈ গলগে এতিয়া মই পিনি দেখাইছো এয়া বাৰু দেখিছেনে অকনো ক্ৰিজ নাই ফিটিংও দেখিছেনে ইমান ধুনিয়া ফিটিং হৈছে আপোনালোক প্লিজ কমেন্ট কৰি জনাব ব্লাউজটো কেনেকুৱা লাগিছে আৰু ভাল লাগিলে শেয়াৰ কৰিব